কাটি লৈ আহিলোঁ কলপাত। ভিডিঅ'টোৰ থাম্বনেইল চাই চাগে গমেই পাইছে কিয় কলপাত আনিছোঁ। আৰু আমি প্ৰসাদ খাবলৈ সাধাৰণতে এনেকৈ কলপাত ব্যৱহাৰ কৰোঁ। কলপাত বেলেগ বেলেগ ধৰণত ইউজ হয় যিহেতু, তথাপি আমি কলপাতত এনেকৈ প্ৰসাদ খাওঁ। গতিকে প্ৰসাদ খাবলৈ আনিছোঁ। আৰু আজি যিহেতু শাওণ মাহৰ তৃতীয়টো সোমবাৰ, পবিত্ৰ শাওণ মাহ চলি আছে, শাওণ মাহৰ তৃতীয়টো সোমবাৰ, গতিকে মই অকণমান উপবাসে আছোঁ আজি। আৰু সেয়েহে ভাবিছোঁ অকণমান বহুত বিশেষ নহয়, অকণমানকৈ মই প্ৰসাদ আগবঢ়াম প্ৰভুৰ শ্ৰীচৰণত। আৰু এয়া মই ৰাতিপুৱা গা মূৰ ধুই ধুনীয়াকৈ চাকি জ্বলাইছিলোঁ, তুলসী ফুল দি কেনে ধুনীয়াকৈ চাকি জ্বলাইছিলোঁ। আৰু আজি মই যিহেতু সোমবাৰটো উপবাসে থাকিম বুলি ভাবিছোঁ, সেইকাৰণে তেনেকৈয়ে আছোঁ। আৰু চাওকচোন বতৰটো ইমান ধুনীয়া মানে কি, বৰষুণ পৰি আছে লাহে লাহে অকণমান বৰষুণ পৰি মানে পৰিৱেশটো বেছিকৈ পবিত্ৰ লগা যেন অনুভৱ কৰাই দিছে। কিয়নো বৰষুণ পৰিলে আমি সাধাৰণতে ভাবোঁ যে আমাৰ কি হয়, বস্তুবোৰ যিবোৰ শুদ্ধি থাকে সেইবোৰ শুদ্ধি হৈ যায় আৰু লেতেৰাবোৰ আঁতৰাই লৈ যায়। যিটো বৰষুণটো যিটো প্ৰকৃতিৰ অৱদান হয়, বতাহ বৰষুণবোৰ তেনেকুৱা যেন মোৰ নিজৰ অনুভৱ হয়। গতিকে তেনেকুৱা এটা অনুভৱ হৈছে আজি, যিহেতু মই তেনেকুৱা এটা মন লৈ আছোঁ যিহেতু, সেইকাৰণে মোৰ তেনেকুৱা অনুভৱ হৈছে। নাজানো আপোনালোকে আপোনালোকৰ মতামতবোৰ বাৰু জনাবচোন। যোৱা দুটা সোমবাৰ আছিলে, যিহেতু আজি তৃতীয়টো সোমবাৰ, সেই দুটা সোমবাৰতো মই উপবাসে থাকিব খুজিছিলোঁ, কিন্তু বিশেষ অসুবিধা কিছুমান যিহেতু হৈছিলে, মোৰ মাহেকীয়া প্ৰব্লেম হৈছিলে। যোৱা সোমবাৰটোত, তাৰ আগৰ সোমবাৰটোত মোৰ আলহী আহিছিলে। আলহী অহাৰ কাৰণে মই যিহেতু বনাব লাগে, সেইটো কাৰণে মই নোৱাৰিলোঁ। যিহেতু কয় নহয়, অতিথি দেৱ ভৱ বুলি কয় আমাৰ অসমীয়াত। গতিকে অতিথি শুশ্ৰূষাতকৈ একো ডাঙৰ উপবাস বা একো ডাঙৰ হ'ব নোৱাৰে বুলি মই মনত ভাবোঁ। গতিকে সেইটো কাৰণে মই যোৱা সোমবাৰটো মই তেনেকৈ উপবাসে থাকিব নোৱাৰিলোঁ। সেইকাৰণে আজি সোমবাৰটো, আৰু কয় নহয় মানুহে, বহুতে কোৱা শুনিছোঁ, মোৰ নিজৰ অনুভৱ নহয়, যে বোলে ভগৱানৰ দুৱাৰদলিত গৈও বহুতে পূজা কৰিবলৈ সামৰ্থ্য নহয়, কিয়নো ভগৱানক পোৱাটো বহুত ডাঙৰ কথা। সেইটো কাৰণে মই নাজানো, কিন্তু পজিটিভ এয়া চাওকচোন, আমাৰ মা দেউতাক ইয়াতে ৰাখিছোঁ মন্দিৰৰ ওচৰতে। এনেকৈ ৰাখিলে ভাল নে বেয়া আপোনালোকে জনাবচোন। কাৰণ মাক দেউতাকক যিহেতু ভগৱানৰে এটা ৰূপ বুলি ভাবে, সেইকাৰণে মই ইয়াতে ৰাখিছোঁ। এইটো মই ভাল বেয়া মই একো বুজিব পৰা নাই, কিন্তু ইয়াতে তেনেকৈ ৰখা হৈছে। তেওঁলোকক পৰি গৈছে, মই উঠাই দি আছোঁ। আৰু তাৰপিছত কি হয়, মই কি ক'লোঁ, এইটো ভগৱানৰ দুৱাৰদলিত গৈও কিছুমানে পূজা কৰিবলৈ নোৱাৰে, সেইটো কথালৈ ক'ব গৈছোঁ। কিন্তু কি হয়, পজিটিভকৈ ভাবিলে সকলো কথাই পজিটিভ হয়, নহয় জানো? এতিয়া মই সেয়েহে পজিটিভ হ'বলৈ চেষ্টা কৰিছোঁ আৰু পজিটিভকৈ ভাবিছোঁ। গতিকে মই আজি যিহেতু পূজা কৰিবলৈ এনেকৈ ভগৱানৰ ওচৰতে নিজৰ সময়খিনি পাৰ কৰিম বুলি, সদায় ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আজি মই বিশেষভাৱে ভগৱানৰ ওচৰতে নিজৰ সময়খিনি পাৰ কৰিবলৈ বিচাৰিছোঁ। সেইটো কাৰণে মই এনেকৈ আজি নিৰামিষ মানে কি, মই একোৱে খোৱা নাই, ব্ৰতত আছোঁ। আৰু ব্ৰত থাকিব লাগিব বুলি কোনো কথা নাই, মই এনেকৈও ভাবোঁ। কিন্তু সেইটো নিজৰ মনটো অলপ যিহেতু মানুহে আহাৰ গ্ৰহণ নকৰে, সেই সময়ত মানুহৰ মনটো অকণমান ভগৱানৰ ওচৰলৈ আনিবলৈ, যিহেতু উগ্ৰ মাইণ্ডটো যেতিয়া, মই বিশেষভাৱে বুজাব নোৱাৰিম আপোনালোকক, কিন্তু তেনেকৈ থাকিলে ভাল হয় বুলি মই ভাবোঁ। আৰু যি কি নহওক, আজি মই আমাৰ দৰঙৰ এবিধ ভোগ, এফালে বনাই নবনাই মই নাজানো, ইয়াতে মই এবাৰো খোৱা নাই, সেইটো কাৰণে দৰঙৰ বুলিয়ে কৈছোঁ। যিহেতু ভোগ বনোৱা হয় আজি ভগৱানৰ কাৰণে, মই ভগৱানৰ ওচৰতে ৰাখিছোঁ আপোনালোকক, মোক নিজকে দেখুৱাই নাই। ভোগবিধৰ কথা ক'বলৈ গৈছোঁ, কেনেকৈ বনাই মই সেইবিধ আপোনালোকক বনাই দেখাম আৰু ভগৱানক আগবঢ়াম। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰিব প্লিজ।
মই যে আপোনালোকক ভোগটো বনাই দেখাম বুলি কৈছিলোঁ, মোৰ এটা গৰ্বৰ হৈ গ'ল। গৰ্বৰ মানে কি, পিঠাগুড়িখিনি অকণমান চাউলখিনি তিয়াই থৈ, আমাৰ যেনেকৈ ভাতৰ চাউলৰ পিঠাগুড়ি খুন্দো তেনেকৈ খুন্দা হয়, কিন্তু মোৰ পিঠাগুড়ি অকণমান কম হোৱাৰ কাৰণে গুড়ি হ'ব খোজা নাছিলে মিক্সাৰ গ্ৰাইণ্ডাৰটো। আমাৰ ইয়াত ঢেঁকী নাই যিহেতু, সেইটো কাৰণে মই অকণমান পানী দিয়ে, যিহেতু এনেই গুলিবই লাগিব, অকণমান পানী দিয়ে এইখিনি গ্ৰাইণ্ড কৰি মিক্সিত লৈ ল'লোঁ। কিন্তু আপুনি ধুনীয়াকৈ ঢেঁকীত খুন্দিলে ঢেঁকীত খুন্দিব পাৰে, বা এনেকৈ অকণমান বেছি পিঠাগুড়ি হ'লে খুন্দিব পাৰে। মোৰ এইটো আনদিনা হয়, আজি কিয় বা এনেকৈ ভালকৈ গুড়ি হ'ব খোজা নাছিলে, সেইটো কাৰণে মই অকণমান পানী দি কৰিলোঁ। একো নাই, পানীটো এনেই দিব লাগিব পিছত। আৰু এতিয়া মই ইয়াত নাৰিকলৰ গুড়ি, নাৰিকলটো গুড়ি কৰিছিলোঁ, নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলটো মই মিক্সিতে গুড়ি কৰি লৈছোঁ, বাকলিটো এৰুৱাই, পিছফালৰ অংশখিনি এৰুৱাই আৰু দেখাই আছোঁ। আৰু মই ইয়াত দৈ দিছোঁ, ইয়াত দৈ এটা পৰিমাণত দিব, আৰু চেণ্টটো ভাল লাগে দৈটো দিলে। কিছুমানে আমাৰ গাখীৰটো দিয়ে, যিটো নাপাকাকৈ ৰাখে, সেইটো গাখীৰো দিয়ে, পাগিব নালাগে মানে প্ৰসাদৰ বস্তুবোৰ যিহেতু, কিন্তু এনেকৈ দৈ দিলেও মোৰ বেছি ভাল লাগে। বহুত দিন আগতে খাইছিলোঁ ঘৰত, আমাৰ গাঁৱত মানে আঘোণমহীয়া সবাহ হয়, সবাহত মানে এনেকৈ ভোগ বনায়, সেইটো মোৰ বহুত মানে প্ৰিয় হয়। গতিকে তেতিয়া বনাওঁ, ভালকৈ আন্ধাৰ হৈ আছে নেকি বস্তুটো দেখিবলৈ, মই বেক কেমেৰা কৰি দেখাই আছিলোঁ যে। তাৰপিছত তেনেকৈ এইখিনি দিব লাগে। তাৰপিছত আপুনি যিহেতু এইটো খাই চাব পৰা নাযায় মানে আগতীয়াকৈ, ভগৱানৰ যিহেতু আমি খাই চোৱা নাযায় আগতে, তো আমি বনাই থকা মানুহ, ৰান্ধনী মানুহ যিহেতু, ইয়াতে চেনিৰ পৰিমাণটো আমি আন্দাজটো কৰিব পাৰোঁৱেই যিহেতু, সেইটো কাৰণে চেনিৰ পৰিমাণটো সেই হিচাপে আপুনি দি দিব। মই এতিয়া ইয়াতে এটা আন্দাজ কৰি এটা দিছোঁ, আৰু তো খাই চাব নোৱাৰে ন, সেনেকৈ হৈছে। আৰু নাৰিকলো থাকিব যিহেতু, মিঠাই হ'ব, মিঠাটো ভালকৈ হোৱাকৈ চেনিটো আপুনি পৰিমাণ হিচাপে চেনিটো দিব। ইয়াত আপুনি গুড় দিব পাৰে, কিন্তু মই কালাৰটো চেঞ্জ হ'ব যে, সেইটো কাৰণে মই গুড়টো দিয়া নাই, চেনিটো দিয়ে মানে ভাল লাগিব বুলি ভাবিছোঁ, আৰু এনেকৈ ভাল পাওঁ মই, সেইটো কাৰণে এনেকৈ ৰাখিলোঁ। আৰু এইটো ভোগটো পিছত আপুনি মিহলাই, ভগৱানক দিওঁতে এনেকৈ দিম, তাৰপিছত আপুনি মিহলাই লৈ পৰিৱেশন কৰিব, বৰ ধুনীয়া লাগে। আৰু আনফালে মই প্ৰসাদৰ বাবে তিয়াই ৰাখিছিলোঁ বুট আৰু মগুমাহ ফালি থকা মগুমাহটো যে, সেইটো এনেকৈ প্ৰসাদ খাই কোনে কোনে ভাল পায় জনাবচোন বাৰু। এনেকৈ কৰিছোঁ। প্ৰসাদত যিহেতু যেতিয়া নাৰিকল নিদিয়ে, তেতিয়া মানে বহুত শূন্য শূন্য লাগে, নহয়নে? নাৰিকলটো দিলে প্ৰসাদৰ মানে খোৱাৰ সোৱাদটোৱে বেছি। আৰু মই প্ৰসাদত বুটটো কমকৈ থাকিলে, আৰু দালিটো মানে মগুৱেই হওক, মাহৰ দালিয়েই হওক, বেছিকৈ হ'লে মই নাৰিকলটো বেছি ভাল পাওঁ। নাৰিকল মোৰ তাত অলপ কমকৈ আছিলে, সেইটো কাৰণে মই তথাপি নাৰিকল অকণমান এনেকৈ দি দিছোঁ। আজি মনটো বিশেষ বহুত ভাল লাগি আছে, কিয়নো মই ভবাই নাছিলোঁ এনেকৈ ব্ৰতটো ৰাখিম বুলি ভাবিছিলোঁ, এনেকৈ প্ৰসাদ দিম বুলি ভবা নাছিলোঁ, কিন্তু মনতে ভাবোঁতে চালোঁ গোটেইবোৰচোন ঘৰত আছেই, প্ৰসাদখিনি মই আগবঢ়াবই পাৰোঁ, সেইটো কাৰণে আগবঢ়াব পাৰিছোঁ মানে আগবঢ়াই আছোঁ আৰু লাহে লাহে। তো সেইটো কাৰণে মনটো ভাল লাগিছে, এনেকৈ প্ৰসাদখিনি ৰাখিছোঁ। আৰু ইয়াত এটা বস্তু দিবলৈ আছে, চাউল অকণমান ধুই দিব লাগে, আমাৰ সেনেকৈ দিওঁ, আপোনালোকে দিয়ে নিদিয়ে জনাবচোন বাৰু। আমি এনেকৈ অকণমান চাউল দি দিম ইয়াতে ধুই কিনে, অকণমানকৈ এনেকৈ আমি চাউল দি দিওঁ। এইটো চাউল দিব লাগে বুলি কয়, আৰু আমাৰ ঘৰত আগতে মাহঁতে কৈছিলে, সেইটো কাৰণে এনেকৈ অকণমান চাউল দি দিওঁ। এতিয়া এনেকৈ প্ৰসাদখিনি ৰেডি কৰিছোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিবচোন বাৰু। আৰু কোন কোনে ৰাখিলে এইবাৰ আজি শাওণ মাহৰ সোমবাৰত ব্ৰত, তাকো জনাব।
লাঙাত গ্লিচৰ তাৰপিছত বহুত বস্তু লাগিব বুলি ভবা নকয় গতিকে আছোঁ ধ্যান কৰিব পৰাটো আছে নহয় সকলোকে হেৰি কৰিলোঁ আৰু সকলো কাৰণে প্ৰাৰ্থনা কৰিছোঁ সকলোৱে জীৱনটো খুব মংগলময় হওক আৰু সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি হওক আৰু ধৰক বেমাৰ আজাৰ সকলো দূৰ কৰক গতিকে আৰু একচুৱেলি কি হয় এতিয়া যেতিয়া ভগৱানৰ ওচৰলৈ আহে মনটো অলপ ভাল লাগে মনটো ভাল লাগে সেইটো কাৰণে ভাল আহা সেইকাৰণে ভাল লাগে মনটো গতিকে সেয়াই আৰু পজিটিভ থাকিব কথা ইমান হেৰি গতিকে ভিডিঅ'ৰ বেছিবিলাক খবৰ দিবলৈ আছে অলৰেডি ৰাতিপুৱা গাড়ী কৰিলে দেখালে মই ভিডিঅ'টো গাড়ী অপলোড কৰিলোঁ তাৰপিছত আৰু আজি এনেকৈ নিৰ্ভৰ কৰিলোঁ আৰু ভিডিঅ'টো সময় আছে বাবা কৰি ভিডিঅ'টো সময় লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো বেল আইকন অন কৰি দিব